Hello friends, welcome to our YouTube channel friends. আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে কেনেদৰে আপোনালোকে ঘৰতে বহি বেংক অফ বৰোদাৰ চেকবুকৰ কাৰণে এপ্লাই কৰিব পাৰিব। মাত্ৰ 1 মিনিটত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা বেংক অফ বৰোদাৰ M Connect Plus এপ্লিকেশ্যনটো ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত ইয়াত আপুনি লগইন কৰিব লাগিব। লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যেটো আপোনালোকৰ এপ্লিকেশ্যনৰ পাছৱৰ্ড বেংক অফ বৰোদাৰ এই পাছৱৰ্ডটো ইয়াত দি দিব। পাছৱৰ্ড দিয়াৰ পিছত ওপৰত আপোনাৰ নামটো চয় কৰিব। তাৰ পিছত কেতিয়া লগইন কৰিছিলে এটো দেখুৱাব। তলত বহুকেইটা অপচন আছে। আপোনালোকে অলপমান তলৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে দেখা পাব ৰিকুৱেষ্ট সাৰ্ভিসেছ। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি চেকবুক ৰিকুৱেষ্টত ক্লিক কৰিব। চেকবুক ৰিকুৱেষ্টত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো শ্ব' কৰিব। আপোনাৰ একাউণ্ট নম্বৰটো শুদ্ধ আছে নে চাই ল'ব আৰু যদিহে আছে ইয়াত দুটা অপচন আছে প্ৰচিড আৰু কেনসেল। আপুনি প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আকৌ আপোনাৰ যেটো এম পিন আছিল সেই এম পিনটো ইয়াত দিব লাগিব। এম পিনটো দিয়াৰ পিছত আপুনি ওকে ক্লিক কৰিব। তাৰ পিছত আপোনাৰ মোবাইলত এনেদৰে মেছেজ আহিব চেকবুক ৰিকুৱেষ্ট হেজ বিন ভেৰিফাইড successfully with reference number to দিব ট্ৰানজাকচন আইডি আৰু কোনদিনাখন মানে কি এপ্লাই কৰিছে এটো আহিব আৰু কিমান সময়ত এপ্লাই কৰিছে এটো শো কৰিব আৰু পিছত আপুনি ক্লোজ কৰি দিব। আৰু ক্লোজ কৰাৰ মানে এপ্লাই কৰাৰ 7 পৰা 15 দিনৰ ভিতৰত আপোনাৰ যেটো পোষ্ট অফিচ আছে পোষ্ট অফিচৰ জৰিয়তে আপোনাৰ এড্ৰেছত পাই যাব। আৰু যদি হে 7 পৰা 15 দিনৰ ভিতৰত আপুনি আপোনাৰ এড্ৰেছত নাপায় চেকবুক তেনেহলে আপুনি বেংকৰ ব্ৰাঞ্চত গৈ সুধিব। সুধিলে তাত পাই যাব।